নমস্কাৰ দৰ্শক বন্ধু বান্ধৱীসকল জব এলাৰ্ট আসাম ইউটিউব চেনেলৰ আজিৰ নিয়োগ বাৰ্তা ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনাইছো দৰ্শক বন্ধু বান্ধৱীসকল পাঁচটা বেলেগ বেলেগ বিভাগৰ একেলগে সৰ্বমুঠ 20,000 প্লাস বিভিন্ন পদৰ ভেকেন্সি মুকলি হৈছে বিভিন্ন ধৰণৰ পদ যেনে গ্ৰেড 4 গ্ৰেড 3 টেটছমেন টিচাৰ ট্ৰান্সলেটৰ এলডিসি ইউডিসি কুকমেন আদি আৰু বিভিন্ন ধৰণৰ পদৰ ভেকেন্সি মুকলি হৈছে এই ভেকেন্সি পদসমূহৰ অৰ্হতা বেলেগ বেলেগ বিচাৰিছে মিনিমাম ক্লাছ 8 অৰ্হতাৰ পৰা আৰম্ভ কৰি 10 পাস 12 পাস গ্ৰেজুৱেচন মাষ্টাৰ ডিগ্ৰী আইটিএস সাৰ্টিফিকেট হোল্ডাৰ কম্পিউটাৰ ডিপ্লোমা বা সাৰ্টিফিকেট আদিৰ অৰ্হতা থকা আবেদনকাৰীসকলে আবেদন কৰিব পাৰিব আজিৰ ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বহুত ইম্পৰ্টেন্ট হয় যিসকল দৰ্শক বন্ধু বান্ধৱীয়ে এটা চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব বিচাৰে বা এটা ভাল চাকৰি পাব বিচাৰে তেখেতসকলৰ বাবে আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হয় কিয়নো এই 20,000 প্লাস ভেকেন্সি ভিতৰত আপোনালোকে বিচাৰি থকা চাকৰিটোৰ ভেকেন্সি থাকিব পাৰে একেলগে 20,000 ভেকেন্সি ডাঙৰ ভেকেন্সি এটা ডাঙৰ সুযোগ গতিকে পলম নকৰি ভিডিঅ'টো স্কিপ নকৰি হেকলৈকে চাবৰ বাবে সকলোকে অনুৰোধ জনালো আৰু লগৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবৰ বাবে সকলোকে অনুৰোধ জনালো আৰু লগতে যিসকল দৰ্শক বন্ধু বান্ধৱীয়ে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ চৰকাৰী চাকৰি ৰিলেটেড ভিডিঅ' আমাৰ চেনেলৰ যোগেদি নিয়মীয়াকৈ চাই থাকিবৰ বাবে সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো ক্লিক কৰি ৰাখিব গতিকে পলম নকৰি আজি ভিডিঅ'টো মূল অংশটো চাওঁ আহক প্ৰথমটো ৰিকুৱাৰমেণ্ট কেন্দ্ৰীয় বিদ্যালয় সংগঠন চমুকৈ KVS ফালৰ পৰা আছে ইয়াত সৰ্বমুঠ 13,404টা ভেকেন্সি আছে কিছুমান টিচিং আৰু কিছুমান নন টিচিং পদৰ বাবে আবেদন বিচাৰিছে টিচিং পদসমূহ যেনে পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ প্ৰাইমেৰী টিচাৰ আদি আৰু নন টিচিং পদসমূহ যেনে লাইব্ৰেৰিয়ান সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট হিন্দী ট্ৰান্সলেটৰ ষ্টেনোগ্ৰাফাৰ আদি এই পদসমূহত আবেদন কৰিবৰ বাবে আবেদনকাৰীসকলৰ অৰ্হতা পদ অনুসৰি বেলেগ বেলেগ বিচৰা হৈছে মিনিমাম অৰ্হতা যদি চাওঁ 12 পাস অৰ্হতা হলে আবেদনকাৰীসকলে আবেদন কৰিব পাৰিব আবেদনকাৰীসকলৰ বয়স সীমা পদ অনুসৰি বেলেগ বেলেগ বিচৰা হৈছে বয়স সীমা যদি চাওঁ 18 বছৰৰ পৰা 50 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব স্যালাৰি বা দৰমহা যথেষ্ট ভাল স্যালাৰি আছে মিনিমাম 25,500 টকা আছে আবেদন মাচুল অলপ বেছি বিচৰা হৈছে মিনিমাম আবেদন মাচুল 1200 টকা বিচৰা হৈছে ইচ্ছুক আবেদনকাৰীসকলে অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এডভাৰটাইজমেন্টৰ লিংক দিয়া থাকিব ইচ্ছুক বন্ধু বান্ধৱীয়ে ডাউনলোড কৰি চাব পাৰিব আৰু অধিক জানিব পাৰিব ইয়াৰ পাছৰ ৰিকুৱাৰমেণ্টটো আছে SSC কম্বাইন্ড হায়াৰ সেকেন্ডাৰী লেভেল ৰিকুৱাৰমেণ্ট 2022 চমুকৈ CHSL Recruitment 2022 ইয়াত সৰ্বমুঠ 4,500 প্লাস ভেকেন্সি আছে বৰ্তমান ভেকেন্সি নাম্বাৰটো এপ্ৰক্সিমেট আছে আৰু ইয়াৰ পিছত ইনক্ৰিজ হোৱা বহুতেই চান্স আছে বন্ধুসকলক জনাও যে এইটো এটা কম্পিটিটিভ এক্সামিনেশ্যন হয় ভাৰত চৰকাৰৰ বিভিন্ন মিনিষ্ট্ৰিজ বিভিন্ন ডিপাৰ্টমেণ্ট বিভিন্ন অফিচত যিবিলাক লোৱাৰ ডিভিজন ক্লাৰ্ক চমুকৈ LDC আৰু ডাটা এন্ট্ৰি অপাৰেটৰ পদ থাকে এই পদসমূহ এই এক্সামটো যোগেদি নিযুক্তি দিয়া হয় আৰু এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্হতা যদি চাওঁ আমি মিনিমাম 12 পাস হলে আবেদন কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজ ইয়াতে বিচৰা নাই যিকোনো শাখাৰ 12 পাস কেণ্ডিডেট সকলে আবেদন কৰিব পাৰিব বয়স সীমা 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কেটেগৰী অনুসৰি এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব স্যালাৰি মিনিমাম 25,500 টকা লাভ কৰিব পাৰিব আবেদন মাচুল আনৰিজাৰ্ভ আৰু OBC মেল কেটেগৰী সকলে 100 रुपीस দিব লাগিব বাকি কেটেগৰী সকল এপ্লিকেশন ফিজ দিব নালাগে নীল এপ্লাই লাষ্ট ডেট 4 জানুৱাৰী 2023 হয় অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত অফিচিয়েল এডভাৰটাইজমেন্ট আৰু অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া থাকিব ইচ্ছুক বন্ধু বান্ধৱীয়ে ডাউনলোড কৰি চাব পাৰিব আৰু অধিক জানিব পাৰিব ইয়াৰ পাছৰটো ৰিকুৱাৰমেণ্ট আছে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন ৰিকুৱাৰমেণ্ট 2022 চমুকৈ DME আসাম ৰিকুৱাৰমেণ্ট 2022 ইয়াত সৰ্বমুঠ ভেকেন্সি আছে 1902টা বিভিন্ন ধৰণৰ গ্ৰেড 3 পোষ্ট যেনে টেকনিক্যাল গ্ৰেড 3 পোষ্ট আৰু কিছুমান নন টেকনিক্যাল গ্ৰেড 3 পোষ্ট আৰু গ্ৰেড 4 পোষ্টৰ বাবে আবেদন বিচৰা হৈছে শিক্ষাগত অৰ্হতা পদ অনুসৰি বেলেগ বেলেগ বিচাৰিছে মিনিমাম 12 পাস হলে আবেদন কৰিব পাৰিব বয়স সীমা 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব কেটেগৰী অনুসৰি দৰমহা মিনিমাম 12,000 টকাৰ পৰা 60,500 টকালৈকে লাভ কৰিব পাৰিব আবেদন মাচুল বন্ধুসকলক জনাও যে ইয়াত কোনো ধৰণৰ আবেদন মাচুল লোৱা হোৱা নাই অনলাইনৰ যোগেদি ইচ্ছুক আবেদনকাৰীসকলে আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া 26 ডিসেম্বৰ 2022 ৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ পাছৰটো ৰিকুৱাৰমেণ্ট আছে চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফ'ৰ্চ চমুকৈ CISF কনষ্টেবল ট্ৰেডছমেন ৰিকুৱাৰমেণ্ট 2022 ইয়াতে সৰ্বমুঠ 787টা ভেকেন্সি আছে পদসমূহ কনষ্টেবল ট্ৰেডছমেন যেনে কুকমেন টেইলৰ বাৰ্বাৰ ৱাৰ্চমেন পেইণ্টাৰ মালি ৱেল্ডাৰ
আদি আৰু বিভিন্ন ধৰণৰ টেটছমেন পদৰ বাবে আবেদন বিচৰা হৈছে। এই পদসমূহত আবেদন কৰিবৰ বাবে মিনিমাম SSLC পাছ কৰাৰ লগতে ট্ৰেড অনুসৰি ITI ট্ৰেড চাৰ্টিফিকেট বিচৰা হৈছে। আবেদনকাৰী বয়সৰ সীমা 18 বছৰ বয়সৰ পৰা 23 বছৰ বয়সলৈকে আছে। কেটেগৰী অনুসৰি এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। যথেষ্ট ভাল চেলাৰী আছে। মিনিমাম 21,700ৰ পৰা 69,100লৈ লাভ কৰিব পাৰিব। আবেদন মাচুল আনৰিজাৰ্ভ আৰু OBC কেটেগৰীৰ বাবে মাত্ৰ 100 rupees বিচৰা হৈছে। ইচ্ছুক আবেদনকাৰীসকলে অনলাইনৰ যোগেদি 20 ডিচেম্বৰ 2022ৰ ভিতৰত এপ্লাই কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক দিয়া থাকিব। ইচ্ছুক দৰ্শক বন্ধু বান্ধৱীয়ে ডাউনলোড কৰি চাব পাৰিব আৰু অধিক জানিব পাৰিব। ইয়াৰ পাছৰটো ৰিকুৱাৰমেণ্ট আছে আছাম গেছ কোম্পানী লিমিটেড ৰিকুৱাৰমেণ্ট 2022। ইয়াত সৰ্বমুঠ 19টা ITI ট্ৰেইনী পোষ্টৰ বাবে আবেদন বিচৰা হৈছে। দৰ্শক বন্ধু বান্ধৱীসকল জনাওঁ যে যিসকল কেণ্ডিডেটৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন দুলিয়াজান, তিনচুকীয়া আৰু ডুমডুমাৰ পৰা আছে তেখেতসকলে আবেদন কৰিব পাৰিব। আবেদনৰ বাবে অৰ্হতা মিনিমাম SSLC প্লাছ ITI ট্ৰেড চাৰ্টিফিকেট বিচৰা হৈছে, যেনে ফিটাৰ, ডিজেল, ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ আদি আৰু বহুকেইটা ট্ৰেডৰ পৰা আবেদন বিচৰা হৈছে। ইচ্ছুক দৰ্শক বন্ধু বান্ধৱীসকলে অনলাইনৰ যোগেদি 31 ডিচেম্বৰ 2022ৰ ভিতৰত আবেদন কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক দিয়া থাকিব। ইচ্ছুক দৰ্শক বন্ধু বান্ধৱীয়ে ডাউনলোড কৰি চাব পাৰিব। দৰ্শক বন্ধু বান্ধৱীসকল আজিৰ নিয়োগ বাৰ্তা ভিডিঅ'টো ইমানেই আছিল। আশা কৰিছোঁ ভিডিঅ'টোৰ যোগেদি আপোনালোকে উপকৃত হ'ব পাৰিছে। পুনৰ এটি এনেধৰণৰ চৰকাৰী চাকৰি খবৰ লৈ আকৌ লগ পাম। ধন্যবাদ।